হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি হ'ল গৰুৰ বিহু আৰু এয়া ৰাতিপুৱাই মই এয়া কি কৰি আছোঁ, নিমপাত, মাহ, হালধি গোটেই এইবিলাক মই শিলপাতাত এখন মানে পিহিম আৰু গোটেই আমি এইবিলাক গাত ঘঁহিম। আৰু নিমপাত ভাল, আমাৰ স্কিনৰ কাৰণে ভাল। নিমপাত যেতিয়া মানে গৰমৰ দিনত ঘামচি কাৰণে ভাল হয়, স্কিনৰ কাৰণে এনেতো ভালেই। আৰু গাঁৱত থাকিলে হয়তো গৰুৰ বিহু আজিখিনি দেখাব পালোঁ হয় ভিডিঅ' কৰি, কিন্তু আমি যিহেতু বাহিৰত আছোঁ সেইকাৰণে যিখিনি নিয়ম আমি মানুহবোৰে কৰিব লাগে এইখিনি নিয়মখিনি আপোনালোকক দেখালোঁ চিম্পুলকৈ হ'লেও। আমি এনেকৈ মাহ হালধি গোটেইখিনি ৰাতিপুৱাই মই এনেকৈ হালধি ধুনীয়াকৈ ৰসখিনি ওলাই লৈছোঁ। এইখিনি গাত সানিম আৰু ৰসখিনি আমি খাম সকলোৱে। আৰু নিমপাত গোটেই মাহ এইখিনি ধুনীয়াকৈ পিহি লৈ তাৰপিছত গাত সানিম। তাৰপিছত এইখিনি গাত সানি লৈ তাৰপিছতহে গা ধুম। ৰাতিপুৱাই মই কামত লাগি গৈছোঁ এয়া, আৰু ৰাতিপুৱাৰ গোটেই কামখিনি মোৰ হৈ গৈছে। ৰাতিপুৱাই উঠিছোঁ আজি, আৰু নিয়ম আপোনালোকে কেনেকুৱা নিয়ম কৰে ক'বচোন। আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু কি কৰোঁ গোটেইখিনি দেখাব নোৱাৰিলেও যিখিনি পাৰোঁ সেইখিনি অকণ কৰি দেখুৱাম। আৰু এয়া গোটেইখিনি মই পিহি ল'লোঁ, আৰু এইবাৰ মই মাইনাক মাহ হালধি গোটেই সানি দিম। তাৰপিছত মাইনাক সানি দিছোঁ। তাই মানে সানিব নোখোজে, ৰাতিপুৱা অকণমান ঠাণ্ডাও লাগে ন, সেইকাৰণে। আৰু আজিয়ে যিহেতু আজি পুৰণা বছৰটোক আমি বিদায় দিব লাগিব, আৰু অসমীয়া নৱবৰ্ষৰ কালি 1 তাৰিখ হ'ব। আজি গৰুৰ বিহু সংক্ৰান্তি আজি, আৰু ময়ো অকণমান সানিলোঁ হাই ফ্ৰেণ্ড, এতিয়া গা চা ধুই আহিলোঁ, আৰু মাইনাকো গা ধুই দিলোঁ, আৰু এয়া চাকি বন্তি দি দিলোঁ। আৰু আজিও মানে বিহুৰ দিনা এনেকুৱা বৰষুণ ভাল নালাগে। তাইও গা চা ধুই ৰেডি, গা ধুই দিলোঁ তাইক। আৰু এতিয়া আমি চাহ খাম, আৰু আজি যিহেতু বিহুৰ কাৰণে দৈ আনিছে, দৈ চিৰাটো খাবই লাগিব। দৈ আনিছে, দৈ চিৰা খাব লাগিব আজি। আৰু এতিয়া চাহখিনি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু সন্ধিয়া কি নিয়ম কৰোঁ সেয়ে আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এতিয়া মই চাহ বনাই আছোঁ। আৰু এনেকুৱা মানে আজিৰ দিনতো এনেকুৱা বৰষুণ, কেইদিনৰ পৰা বৰষুণ, বিহুৰ বতৰতে এনেকুৱা বৰষুণ হ'লে ভাল নালাগে ন, মানে কেনেকুৱা মানে মনবিলাক ভাল নালাগে বিহুৰ দিনতো। আৰু ৰাতিপুৱাৰ পৰাই বৰষুণ, ৰাতিও বৰষুণ আহিছিল। আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ বহুত শুভকামনা থাকিল, ৰঙালী বিহুৰ শুভকামনা থাকিল। আৰু এয়া আমি এতিয়া চাহখিনি মোৰ হৈ গ'ল, আৰু মই গুড়া এয়া হ'ল গমৰ গুড়া আৰু মুড়ি দি এনেকৈ চাহ খাম। আপোনালোকে কেনেকুৱা খায়? ৰাতিপুৱাই এনেকৈ খাই ভাল লাগে, আৰু গমৰ গুড়া মুড়ি দি চাহ খাব লাগে বুলি কয়, মানে আমাৰ মাহঁতে কয়। সেইকাৰণে ময়ো সেইমতে নিয়মটো কৰিলোঁ। গমৰ গুড়া আৰু মুড়িয়ে দি ৰাতিপুৱা চাহ খালোঁ। আৰু দুপৰীয়া এতিয়া আমি যিহেতু ভাত নাখাওঁ, সেইকাৰণে দুপৰীয়া আমাৰ ইফালে ভাত নাখায় তো। আৰু এয়া মই দৈ আৰু চিৰা, এনেকৈ দৈ গাখীৰ এনেকৈ খাওঁ। আপোনালোকৰ ফালে কেনেকুৱা ক'বচোন। তাৰপিছত এতিয়া সন্ধিয়া যিহেতু বৰষুণ আহিব, সেইকাৰণে সোনকালে কামটো কৰি দিলোঁ। আৰু এয়া সন্ধিয়া মানে হ'ব, তাৰ আগে মই এইখিনি যোগাৰ কৰি লৈছিলোঁ। এয়া নিমপাত, নহৰু আৰু 2টা জলকীয়া এনেকৈ দুৱাৰত আলাই দিওঁ, কাৰণ যাতে বাহিৰা কিবা বেয়া বতাহ ঘৰৰ ভিতৰত সোমাব নোৱাৰে, সেইকাৰণে এনেকৈ আমি দুৱাৰত এনেকৈ বান্ধি দিওঁ। আৰু সকলোৰে বেলেগ ঠাইত বেলেগ নিয়ম, কিন্তু আমি এনেকৈ কৰোঁ। আৰু এয়া ধূনা দিব ওলাইছোঁ, মানে যাতে মহ মাখি ডিমা এইবিলাক ঘোলা হৈ যায়, সেয়ে কয় সকলে। আৰু এয়া খিনি বিষ ঢেকীয়া, নিমপাত আৰু এনেকৈ নাৰিকলৰ লৈছোঁ। এইখিনি গোটেই এইবাৰ ধুনীয়াকৈ নাৰিকলৰ বাকাল এইখিনি ধুনীয়াকৈ ধোঙা দিম। আৰু সন্ধিয়া চবকে ডাঙৰ সৰু সকলোকে বিচনীৰে আমি বিচাই
সেয়া কৰোঁ, কিন্তু দেখুওৱা নহ'ল, যিহেতু ইয়াতে আমিয়ে আৰু বৰষুণৰ বতৰৰ কাৰণে বেছি একো দেখুওৱা নহ'ল, সেইকাৰণে ধূনাখিনি দি দিলোঁ। আৰু হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো তেতিয়াহ'লে সমাপ্ত কৰোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা পাল আপোনালোকে? যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো দবাই দিব। তেতিয়াহে মই আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভকামনা থাকিল। আৰু বাই বাই ফ্ৰেণ্ড।